হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ এটি জলফাই আচাৰৰ ৰেচিপি। তেন্তে ৰেচিপিটোৰ মাজলৈ আগবাঢ়ো আহকচোন। এয়া জলফাইখিনি প্ৰথমতে ধুনীয়াকৈ কাটি লৈ পিনে এদিন ৰ'দত শুকুৱাই ল'লোঁ। তাৰ পাছতে মই মছলা একেবাৰে কম ইউজ কৰিছোঁ। এয়া পাঁচফোৰণ আৰু শুকান জলকীয়া অলপ লৈছোঁ, 6টামান লৈছোঁ শুকান জলকীয়া। এয়া কেৰাহী গৰম কৰি মই মছলাখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। আৰু তেন্তে আপোনালোকে চাই যাওক ভিডিঅ'টো আগলৈ। এয়া প্ৰায় মই 5 মিনিটমান মছলাখিনি ভালদৰে ভাজি ল'লোঁ আৰু এয়া মছলা ভজা হৈ গ'ল। তাৰপিছতে মই কেৰাহী এখনত অলপ মিঠাতেল গৰম কৰি লৈছোঁ। আৰু এয়া ভাজি থোৱা মছলাখিনি ঠাণ্ডা হ'ল আৰু মই মিক্সাৰ জাৰ এটাত লৈ লৈছোঁ আৰু ভালকৈ গুড়ি কৰি ল'লোঁ। আৰু এয়া মই লৈ লৈছোঁ এটা ডাঙৰ বাতি, তাতে মই জলফাইখিনি লৈ লৈছোঁ। এয়া লৈছোঁ হালধি আৰু এয়া নিমখ আৰু এয়া কাশ্মীৰী ৰেড চিলি পাউডাৰ লৈছোঁ আৰু এয়া মিঠাতেলখিনি গৰম কৰি ঠাণ্ডা কৰি ল'লোঁ। আৰু আপোনালোকে চাই যাওক তেন্তে ভিডিঅ'টো আগলৈ। এয়া জলফাইখিনিত প্ৰথমতে ধুনীয়াকৈ মিঠাতেলখিনি দি লৈছোঁ। তাৰ পাছতে দিছোঁ হালধি আৰু তাৰ পাছতে দিছোঁ সোৱাদ অনুসৰি নিমখ। তেন্তে আপোনালোকে চাই যাওক ভিডিঅ'টো আগলৈ। তাৰ পাছতে দিছোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ। কাশ্মীৰী ৰেড চিলি পাউডাৰ অলপ সৰহকৈ দিছোঁ আৰু আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ। তাৰ পাছতে মই খুন্দি লোৱা মছলাখিনি দি লৈছোঁ আৰু আপোনালোকে চাই যাওক তেন্তে ভিডিঅ'টো আগলৈ। সকলোখিনি ধুনীয়াকৈ দি লোৱাৰ পিছত মই ভালদৰে মিক্স কৰি ল'ম। আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ। এয়া দেখিছেনে, ভালদৰে মছলাখিনি মিক্স কৰা হৈ গৈছে আৰু অলপ সময় এনেকৈ মিক্স কৰি ল'ম, তেতিয়া বেছি সোৱাদ হয় আৰু ধুনীয়াকৈ মছলাখিনি যেতিয়া লাগি যায়। আৰু এয়া মই বনোৱা জলফাই আচাৰ ৰেডি হৈ গ'ল। আৰু আপোনালোকৰ জলফাই আচাৰ কাৰ কাৰ প্ৰিয় বাৰু মোক কমেণ্টত জনাবচোন দেই। মোৰ কিন্তু ভালেই লাগে আৰু মোৰ যিয়ে আচাৰ নহওক সকলোবোৰ প্ৰিয় হয়। আৰু এয়া মই আচাৰখিনি এতিয়া এটা কণ্টেইনাৰত ভৰাই লৈছোঁ। আপোনালোকে চাওক তেন্তে ভিডিঅ'টো আগলৈ।
আজি মই আপোনালোকৰ মাজলৈ আগবঢ়োৱা জলফাই আচাৰৰ ৰেচিপিটো কেনেকুৱা লাগিলে প্লিজ মোক আপোনালোকে কমেণ্টত জনাব আৰু যদি ভাল লাগিলে তেন্তে প্লিজ লাইক কৰিব কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টবোৰে মোক বহুত উৎসাহ যোগায় কমেণ্টবোৰ পঢ়ি খুবেই ভাল লাগে আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলত যিসকল নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিছে সেই সকলোলৈ বহুত বহুত ধন্যবাদ